हेलो एवरीवन सो आज मैं एक नतुन रेसिपि लै आहिছোঁ एकेबारे सहज रेसिपि और हेल्दिओ है कारण ये रेसिपिटोत कोनो धৰণৰ तेल यूज करा নহয়। सो रेसिपिटोर नाम হৈছে टेंडर कोकोनट चिकेन है। इयात मोक एटा डाब नारिकल লাগিব। अलरेडी मैं काटि लैছোঁ डाब नारिकलটো। 300 ग्राम चिकेन बोनलेस चिकेन लैছোঁ इयात। देन मैं इयात जिंजार गार्लिक पेस्ट लैছোঁ। देन इयात जलकिया लैছোঁ केঁচা जलकिया। देन अनियन काटि लैছোঁ सৰু सৰুকৈ। टमेटो काटि लैছোঁ सৰু सৰুকৈ। देन इयात धनिया और जीरा गुड़ी আছে और इयात चिकेन मसाला আছে। दৈ লাগিব। बेबी कॉर्न लैছোঁ। बेबी कॉर्न तो पेस्ट बनाई लैছোঁ। एটো ऑप्शनल है आपलोके नल'ব পাৰে। তাৰপিছত বেবি কৰ্ন পেষ্টখিনি লৈ লৈছোঁ মই। এইটো অপশ্যনেল হয় আপোনালোকে নল'ব পাৰে। নিমখ সোৱাদ অনুযায়ী 1 চামুচ হালধি গুড়ি লৈছোঁ। তাৰপিছত গোটেইখিনি ধুনীয়াকৈ মিক্স কৰি ল'ব লাগিব। হৈ গ'ল এইখিনি। তাৰপিছত 1 ঘণ্টামানৰ কাৰণে থৈ দিব লাগিব এনেদৰে। চ' মই এইখিনি 1 ঘণ্টাৰ কাৰণে থৈ দিম। তাৰপিছত বাকীখিনি প্ৰিপাৰেশ্যন তাৰপিছত কৰিম। চ' এইখিনি মই 1 ঘণ্টাৰ কাৰণে থৈ দিলোঁ। চ' 1 ঘণ্টা হৈ গ'ল। এতিয়া মই ডাব নাৰিকলটো এনেদৰে কাটি ল'ম। কাটি পেলাই ভিতৰৰ পানীখিনি ওলাই ল'ম। সো এতিয়া ভিতৰৰ নাৰিকল পানীখিনি মই ওলাই ল'ম গ্লাছ এটাত এনেদৰে। হৈ গ'ল। ভিতৰটো একেবাৰে খালী হৈ গ'ল। এতিয়া মই চিকেনখিনি ইয়াত ভিতৰত অলপ অলপকৈ ভিতৰত লৈ ল'ম। প্ৰায় ভৰ্তি হৈ গ'ল আৰু নধৰিব। চ' মই একেবাৰে ফুলকৈ নিদিওঁ কাৰণ বইল হোৱাৰ পিছত নহ'লে ওলাই আহিব। চ' এইখিনি ৰৈ গ'ল। এইখিনি ৰাখি দিছোঁ। আগতে মই থৈ দিয়া এনেদৰে মই আটাৰ বল এটা বনাই থৈ দিছিলোঁ। তাৰ আগতে মই এনেদৰে কলপাত কাটি থৈ দিছিলোঁ। তাত এনেদৰে মই ওপৰত দি দিম যাতে ভিতৰৰ চিকেনখিনি বইল হোৱাৰ পিছত ওলাই নাযায়। তাৰ লগতে কলপাত দিলে কি হয় ইয়াৰ এটা ফ্লেভাৰো আহে। তো খাবলৈ একেবাৰে সোৱাদ লগা হয়। চ' এইটো এনেকৈ দি দিলোঁ। তাৰপিছত মই ইয়াত কি কৰিম ইয়াৰ ওপৰত এনেদৰে আটাৰ আগতে মাৰি থৈ দিয়া বলটো এনেদৰে ওপৰত এনেদৰে কৰি দিম। চ' মুখখন সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল। এতিয়া 45 মিনিটৰ কাৰণে গৰম কৰিম। মোৰ বাহিৰত এনেদৰে জুই ধৰাৰ সুবিধা আছে। চ' মই খৰিৰে এনেদৰে জুই ধৰি লৈছোঁ আৰু নাৰিকলটো ইয়াত ওপৰত তুলি দিছোঁ। অলৰেডি গৰম হৈছে। চ' আপোনালোকৰ যদি এনেদৰে বাহিৰত জুই ধৰাৰ সুবিধা নাই গেছৰ ষ্ট'ভতো কৰিব পাৰে। চ' এতিয়া প্ৰায় 30 to 40 মিনিটৰ কাৰণে এনেদৰে গৰম হ'ব দিব লাগিব। চ' এনেদৰে মই ৰাখি দিছোঁ 40 মিনিটৰ কাৰণে। তাৰপিছত চাম কেনেকুৱা হয়। নাৰিকলটো ইয়াত জুইত ৰখা 40 মিনিট হৈ গ'ল আৰু নমাব পৰা হৈ গৈছে। চ' নাৰিকলটো ইয়াৰ পৰা নমাই ল'ম আৰু চাম ভিতৰত কেনেকুৱা হৈছে। নাৰিকলটো এতিয়া ভিতৰত লৈ আহিলোঁ। ইয়াৰ ওপৰত দিয়া আটাৰ মুখখন বন্ধ কৰি দিছিলোঁ আটাৰে। চ' সেইখিনি এতিয়া চাব লাগিব। প্লেটত ওলাই লওঁ।
ভিতৰৰ পৰা গোটেইখিনি ওলাই ল'লোঁ দেখিবলৈ বৰ ধুনীয়া হৈছে চ' এয়া হৈ গ'ল ৰেডি টেণ্ডাৰ কোকোনাট চিকেন অইল ফ্ৰী ইয়াত অকণমানো অইল ইউজ কৰা নাই চ' খাবলৈ সোৱাদ লগাও হ'ব আৰু হেল্ডি হ'ব চ' আপোনালোকে ঘৰত ট্ৰাই কৰিব পাৰে বনাই পেলাই ট্ৰাই কৰি কেনেকুৱা লাগে মোক কমেণ্ট কৰি জনাব পাৰে চ' যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰি দিব পাৰে আৰু শ্বেয়াৰো কৰি দিব পাৰে আৰু আপোনালোকে যদি ঘৰত বনাই কেতিয়াবা ট্ৰাই কৰে কেনেকুৱা লাগিলে কমেণ্টত জনাবলৈ নাপাহৰিব চ' থেংকছ ফৰ ৱাচিং